Hello guys, আন এটা ভিডিও লৈ আকৌ এবাৰ মই বিশাল মোৰ চেনেল ৰভিং টেষ্ট বাৰ্ড বিশাললৈ আপোনালোকক স্বাগতম জনালো। তো ফ্ৰেন্ডছ মই আজি মোৰটো চাগে ড্ৰেছ দেখি আছে ৰেডি হৈ গলো। ৰেডি হোৱাৰ কাৰণটো কৈ দিছো। ৰেডি হোৱাৰ কাৰণ এইটোৱে, মই আজি গৈ আছো এটা নমতা বিয়া খাবলৈ। নমতা বিয়া এটা ট্ৰেন্ডিং চলি আছে, জানে ট্ৰেন্ড মানে এটো চলি আছে নমতা বিয়া, যেটো বিয়াত আপোনাক ইনভিটেশন নিদিয়ে কিন্তু তাত গৈ আপুনি বিয়া খাই আহেগে, হেতুকে নমতা বিয়া বুলি কয়। তো ময়ো গৈ আছো তেনেকুৱা এটা নমতা বিয়া খাবলৈ, কিন্তু মোৰ কথাটো অলপ বেলেগ, কিয়নো মোৰ খুৰী এগৰাকীয়ে তেওঁৰ কোনোবা ৰিলেশ্যনৰ নে লগৰ মই ক'ব নোৱাৰো ভালকে, তেওঁ তাত বিয়া খাবলৈ যায়। মোক ক'লে যে তেওঁৰ গাড়ীটো অলপ লৈ যাবলৈ লগত মানে যাবলৈ ক'লে, মানে গাড়ীটো চলাই যাব লাগে, একচুৱেলি ড্ৰাইভাৰ মানে বুজিছে ন, ড্ৰাইভাৰ। কিন্তু যিয়ে নহওক মই ড্ৰাইভাৰ হওঁ চাহে খুৰীৰ কথা ভাই, খুৰীয়ে ক'লে যেতিয়া যাম কিনো তাত। কিন্তু কথাটো হ'ল ময়ো তাত গৈ সেই বিয়াটো খামগৈ, খুৰীয়ে নেমাতিলেও মই সোমাই যাম খাবলৈ, সোমাই গৈ সেই নমতা বিয়া খামগৈ। তো সেইবাবে মই কৈছোঁ আপোনালোকক যে মই আজি নমতা বিয়া খাবলৈ গৈ আছোঁ। তেন্তে ব'লক আৰু দেৰি নকৰি, চৰি ক'বলৈ পাহৰি গ'ল নহয়, ক'লৈকে যাম, মই যাম যোৰহাটৰ। তো ব'লক যোৰহাটত যাওঁ। প্ৰায়ভাগ মোৰ যোৰহাট যোৱা হৈয়ে থাকে, আৰু কেইবাটাও ভিডিঅ' আপোনালোকে যোৰহাটৰ পৰা পাবই। তো ব'লক বেছি দেৰি নকৰি আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, নমতা বিয়া খাই আহোঁগৈ। তেন্তে ব'লক গৈ থাকোঁ। এঘণ্টামানৰ যাত্ৰা সম্পূৰ্ণ কৰি আমি পাই গ'লোহি যোৰহাটৰ পাৰিজাত বিবাহ ভৱন, য'ত আজি এই বিবাহ অনুষ্ঠানৰ ৰিচিপশ্যন হৈ আছে, আৰু মই য'ত নমতা বিয়াটো খাম। তেন্তে ব'লক সোমাই যাওঁ ভিতৰলৈ, আৰু ভিতৰৰ পৰিৱেশ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। আৰু মেইন হ'লগৈ যিটো কাম নমতা বিয়া খোৱা, সেই পৰ্বটো আপোনালোকক ভালকৈ দেখাবলৈ চেষ্টা কৰিম। ব'লক ভিতৰলৈ সোমাই যাওঁ। বহু কষ্টৰ পাছত, আপোনালোকেতো চাগে ভাবিছে কিহৰনো কষ্ট মানে মই কৈ দিছোঁ ৰ'ব। কষ্টটো হ'ল প্ৰায় 5-6টামান চিৰি বগাবলগীয়া হ'ল এই বিবাহ ভৱনটোৰ ভিতৰত সোমাই আহিবলৈ। তো বগাই আহি মই এই বক্সটো দেখিছে নহয় ছাইডত চুকত, সেই বক্সটোক নিজৰ সখী বনাই বহি অপেক্ষাৰত এতিয়া কি খাবলৈ পাওঁ আৰু আপোনালোকক দেখাওঁ। कौन है ये लोग, कहाँ से आते हैं? এয়া বিয়াখনৰ ভিতৰৰ পৰিৱেশ, আৰু লগতে দেখিছে সেয়া কইনা ৰৈ আছে চুকত, এয়া কইনা। ইয়াৰ পৰাই মই বহি কইনাৰ নতুন যুগ্ম জীৱনৰ বাবে শুভকামনা জ্ঞাপন কৰিছোঁ। মনৰ পৰা শুভকামনা জ্ঞাপন কৰিলোঁ দেই ৰাইজ। ওচৰতো গৈ দিব নোৱাৰোঁ, ইয়াৰ পৰাই বহি দিলোঁ মনৰ পৰা। তেওঁলোকৰ ভাল হওক, গোটেই জীৱনটো তেওঁলোকে যাতে হাঁহি মুখে পাৰ কৰিব পাৰে। তো বহি থাকোঁতেই আহি দিলেহি এই কফি। বোলো কফিটো খাওঁ। কফি খাই শেষ, আকৌ অপেক্ষাৰত এতিয়া মেইন পৰ্বটোলৈ। কি বা হয় এতিয়া চাওঁ, কিমান দেৰি বহিব লাগে। বহি আছোঁ, মানুহ চাই আছোঁ, হাঁহি আছোঁ। অলপ পিছতে ভাল খবৰটো আহিলে। খবৰটো অহাৰ লগে লগে মই দৌৰি গৈ 101টা চিৰি বগোৱাই নি পেলাই মোক যে একদম মোৰ গন্তব্য স্থান যিটো আজি নমতা বিয়া খোৱাৰ তালে থৈ আহিলেগৈ ৰাইজে। ময়ো সোমাই দিলোঁ। এইয়া চাওক আমাৰ মেইন স্থল, আৰু এয়া আহোঁতেই গোটেই আজি এই পতাটোলৈ বহি দিলোঁ মই। কি আছে চাই লওক, পুৰি, ফ্ৰাইড চিকেন গ্ৰেভি, কিবাকিবি ঢেৰ, পনীৰ, মাছ, শ্লাড, ঢেৰ দেখিছে না, ফ্ৰাইড ৰাইচ, হোৱাইট ৰাইচ খোৱা আৰম্ভ কৰিলোঁ। প্ৰথম পুৰিটোহে খাই দিলোঁ আৰু দেই ৰাইজ, বঢ়িয়া লাগিলে খাই। ইফালে চাই দিলোঁ, অকণমান মানুহে চাইছে নি, ৰ'ব দেই মই জামেলাটো অকণমান লুকাই লওঁ। এতিয়াহে ভাল হৈছে খাবলৈ। মাংসটো টান মাৰি খাই শেষ কৰি লওঁ, তাৰপিছত আপোনালোকৰ লগত কথা পাতি শেষ কৰিম আৰু আজিৰ ভিডিঅ'টো দেই ৰাইজ। ব'লক খোৱা পৰ্বটো শেষ কৰি লওঁ। আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে, ভিডিঅ'টোত লাইক, কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে আৰু এটা কথা, যদি আপোনালোক মোৰ চেনেলটোত নতুন,
তেন্তে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব সক ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকৰ একো পইচা পাতি খৰচ নহয় বা একো কষ্ট নহয় কিন্তু মোৰ বহুত লাভ হয় কেনেকৈ মই কৈ দিছোঁ প্ৰথম লাভটো হ'ল যে আপোনালোকে ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ মই আশীৰ্বাদটো পালোঁ সেই আশীৰ্বাদটোৱে বহুত মূল্যৱান বস্তু মোৰ কাৰণে আৰু দ্বিতীয়তে হ'লগৈ আগন্তুক দিনবিলাকত মই এনেকুৱা ভাল ভিডিঅ'সমূহ বনাবলৈ উৎসাহিত হ'ম তেন্তে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদিহে আপোনালোক মোৰ চেনেলত নতুন আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা ৰাখিলোঁ তেন্তে আকৌ পিছৰ ভিডিঅ'টো লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে